এতিয়া যাবলৈ ৰেডি হৈ আছো আজি ঘৰলে ঈদ বুলি ঘৰলে যাবলৈ ৰেডি হৈ আছো আৰু ঈদ বুলিতো নহয় ঈদো আৰু লগতে বিয়াও আছিলে যেহেতু আপোনালোকক কৈছিলোৱে সো বিয়া আৰু ঈদ দুয়োটাই সেইবাবে এতিয়া যাবলৈ ওলাই আছো ঘৰলে কি প্ৰিপাৰেচন কৰিলো কি নাই গোটেইখিনি দেখুওৱা নহ'লে বাৰু তথাপি এতিয়া এয়া বেগ চেগ চব ৰেডি হৈ গ'ল এইটো এটা বেগ এইফালেও আছে মানে বিয়া বুলি ঢেৰ কাপোৰ নিবলগীয়া হৈছে যিহেতু সেইবাবে বেগো ঢেৰ হৈছে আৰু আগফালেও আছে বেগ তাৰপিছত এতিয়া কেইটামান বস্তু ভৰাবলৈ বাকী আছিলে এইটো বেগত অকলে কি আছে জানেনে জুৱেলাৰী তাৰপিছত মাইচাৰ বস্তু আৰু মোৰ মেকআপৰ বস্তু সেইবোৰ আছে এইটো বেগত অকলে তেতিয়াহ'লে বিয়া বুলি মানে কিমান এটা বস্তু নিব লাগে বিয়াও বাৰু ঈদো বহুত দিন ঘৰলৈ যোৱা নাছিলো থকাকে অক্টোবৰতে গৈছিলো লাষ্ট তাৰপিছত বহুত দিন যোৱাই নাছিলো মাজতে কিবা এটা কাম আছিলে পটককে গৈ আহিলো দুদিনৰ কাৰণে তাৰপিছত আকৌ এতিয়া গৈছো থকাকে আৰু যিহেতু বিহুৰো বন্ধ পাইছো মানে পোৱা নাই বাৰু আৰু এই দুদিন ক্ষতি হৈছে কিন্তু উপায় নাই আৰু মানে মিলাবলগীয়া হৈছে চবফালে মানে ক্ষতি হৈছে যদিও মানে উপায় নাই যাব লাগিব কাম দুটাও আছে অলপ সেইবাবে আগতীয়াকে ওলাইছো সো বলক তেতিয়াহ'লে আজি মোৰ লগত আমাৰ ঘৰলে আৰু বাকী এতিয়া নিবলৈ আহি আছে আপা আহিব নিবলৈ জখলা বন্ধালৈকে আপা আহিব বাকী এইকণ এতিয়া হাজবেণ্ডে মোক থৈ আহিব জখলা বন্ধালৈকে ইয়াৰ পৰা জখলা বন্ধালৈকে আমি যাম তাৰপিছত আপা আহিব নিবলৈ তো বাকীখিনি ৰাস্তাত কি হয় কি নাই ঘৰ পোৱালৈকে ভিডিঅ'টো দিবলৈ চেষ্টা কৰিম আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব তো বলক এতিয়া আসসালামু আলাইকুম নমস্কাৰ কি খবৰ সকলোৰে আশা কৰোঁ সকলো ভালে আছে মই মিলি আৰু আপোনালোক সকলোকে মিলি ব্লগৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি ৰাতিপুৱা এতিয়া বেছি টাইম হোৱা নাই 8টামান বাজিছে আৰু আজি যাবলৈ ওলাইছোঁ ঘৰলৈ মানে দেৰগাঁৱলৈ যাবলৈ ওলাইছোঁ আজি ঈদ বুলি ক'তো তেনেকৈ যোৱা হোৱাই নাই ঈদৰ পিছৰ পৰা একেবাৰে বহুত বেছি গা বেয়া মুখখনত চাগে অলপ ধৰিব পাৰিছেই চকুটকু একেবাৰে বহুত সোমাই গ'ল আৰু এতিয়া আজি যাবলৈ ওলাইছোঁ ঘৰলৈ ঈদ বুলিও যাওঁ আৰু বিয়াও আছিলে যিহেতু আপোনালোকক কৈছিলোঁৱেই যিসকল মোৰ ৰেগুলাৰ ভিউৱাৰ্ছ তেওঁলোকেতো চাগে গম পায়েই তো পেকিং চেকিং হৈ গ'ল কি প্ৰিপাৰেশ্যন কৰিলোঁ কি নাই কি ঘৰলৈ নিবলৈ লৈছোঁ মানে সেইখিনি ঘৰত গৈ আপোনালোকক দেখাম তো এতিয়া নুখুলোঁ আৰু এইফালে এয়া বেগ চেগ পূৰা ৰেডি হৈ গ'ল এইটো এটা বেগ এইফালে এইটো এটা বেগ আৰু আগফালেও মানে বেগ আছে ইমানেই বেছি বেগ আৰু বহুত দিন তেনেকৈ থকাকৈ যোৱাও নাছিলোঁ তো আজি বহুত দিনৰ মূৰত থকাকৈ যাবলৈ ওলাইছোঁ তো বলক তেতিয়াহ'লে কি কৰোঁ কি নাই ৰাস্তাত কি নিওঁ ক'ত কি কৰোঁ গোটেইখিনি আপোনালোকক দেখাই আছোঁ বলক তেতিয়াহ'লে আৰু এয়া দেখাই আছোঁ মই আপোনালোকক ৰাতিৰ প্ৰিপাৰেশ্যন মই মানে ৰাতি কি কৰিছিলোঁ ঘৰলৈ আহিম বুলি এয়া দেখিছেনে দুটা কেক বনাইছিলোঁ কেককেইটাও বিৰাটেই ধুনীয়া হৈছিল আৰু চেকৰ ৰেচিপিবোৰ মই ইমান দি থকা নাই কি বনাইছিলোঁ কি নাই সেইবোৰহে অলপ ক্লিপছ যিমানখিনি পাৰোঁ লৈ থৈছিলোঁ সেইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ কিবা এটা বনোৱা নাস্তা ঘৰলৈ লৈ আহিলে ভাল লাগে নহয় জানো চেক মাহতেতো বনায়ে থাকে তথাপিও মই বনাই অনাটো ভালো পাই কেক বনালোঁ নান খাটা বনালোঁ তাৰপিছত এয়া ৰাতিপুৱাৰ এতিয়া এয়া আমি ওলাই আহিলোঁ মিছন চাৰিআলিলৈ যিহেতু আমি মিছন চাৰিআলি পাই গাড়ী পাম আহিবলৈ জখলা বন্ধালৈকে তাৰপিছত এয়া মিছন চাৰিআলিলৈ আহিলোঁ এতিয়া আৰু মিছন চাৰিআলি ইয়াৰ দৃশ্য দেখিছেনে একদম অভাৰব্ৰিজ বনাই থকা হৈছে চবফালে ৰাস্তাবোৰ বিৰাটেই বেয়া তাৰপিছত এয়া এতিয়া ৰখি আছোঁ আমি বাছৰ কাৰণে যিহেতু বাইকতো আহিব পাৰিলোহেঁতেন কিন্তু জখলা বন্ধালৈকে আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় বাইকতো ধুনীয়াকৈ আহিব পাৰিলোহেঁতেন কিন্তু মোৰ লাগেজ মানে বেগবোৰ বহুত বেছি আছিলে 3-4টা বেগ হৈ যোৱাৰ কাৰণে বাইকত আহিবলৈ অলপ আমাৰ প্ৰব্লেম হ'ল সেইবাবে এওঁ ক'লে যে নাই তোমালোকক বাছতে থৈ আহোঁগৈ মই জখলা বন্ধালৈকে যিহেতু জখলা বন্ধাৰ পৰা আবা আহিয়ে আছে নিবলৈ আৰু এয়া এতিয়া আমি বাছত উঠি পেলাই এতিয়া এয়া আহি আছোঁ আৰু হাজবেণ্ডেও মানে তেনেকৈ মাইচাই মানে বাছত উঠি ইমান ভাল নাপায় আৰু হাজবেণ্ডেও ইমান এটা ভাল নাপায় বাছত আহি পেলাই তথাপি উপায় নাই যিহেতু বাইকতো আহিব নোৱাৰোঁ আৰু আব্বা যিহেতু জখলা বন্ধালৈকে আহি আছে আৰু মোক আগবাঢ়ি আহিম বুলি কৈছিলে মই ক'লো নালাগে দিয়া ঘৰলৈকে আহিলে আকৌ বহুত বেছিয়ে দূৰ হৈ যাব সেইবাবে জখলা বন্ধালৈকে মই মাতিলোঁ আৰু এয়া এতিয়া আব্বাহঁতকো লগ পাই গ'লোঁ আব্বাহঁতে আহি জখলা বন্ধাত ৰখি আছিলে এয়া আব্বাহঁতকো লগ পালোঁ লগ পাই পেলাই প্ৰথমতে এওঁ বেগখিনি গাড়ীত তুলি দিলে গাড়ীত বেগখিনি তোলাৰ পিছত আবাকো লগ পালোঁ তাৰপিছত এওঁ ক'লে যে আপাহঁতক চাহ একাপ খুৱাই লওঁ যিহেতু ঘৰলৈকে নগ'লেই তাৰপিছত এয়া আমি চবেই খাব ল'লোঁ ৰুটি পাৰাঠা সকলোৱে খাব ল'লোঁ আৰু এয়া হোটেলত সোমাই চাহ তাহ খাই মই বাৰু তেনেকৈ হোটেলত একো খোৱা নাই মই ঘৰতে অকণমান খাই আহিছিলোঁ যিহেতু সেইবাবে মই হোটেলত একো খোৱা নাই আৰু মই চাহ তাহ ইমান খায়ো নাথাকোঁ যিহেতু আৰু এয়া এইফালে এওঁক বাই দি পেলাই আমি এতিয়া ঘৰলৈ বুলি আগবাঢ়িলোঁ আৰু
ঘৰলৈ আহি থাকোঁতে এয়া ৰাস্তাৰ কিনাৰতে দেখিছে নহয়, এয়া হৈছে কাজিৰঙাৰ ওচৰত জেগাডোখৰ দেখিতো চিনি পাইছেই চাগে। কাজিৰঙাৰ ওচৰত বিৰাট ধুনীয়া ধুনীয়া লোকেল মাছবোৰ যে বিক্ৰী কৰি থাকে, আবাই দেখি এয়া লওঁ বুলি ক'লে। তাৰপিছত এয়া তাতে দৰদাম কৰিবলৈ গ'ল। তাৰপিছত এয়া লৈ মেলি আহিলোঁ আৰু তাৰপিছত এয়া এতিয়া আহি আছোঁ কাজিৰঙাৰ ওচৰত। কাজিৰঙাৰ এই পৰিৱেশটো বিৰাটেই বেছি ধুনীয়া লাগে। মই কিন্তু মানে বিৰাটেই বেছি উপভোগ কৰোঁ এই পৰিৱেশটো, মই বিৰাট বেছি ভাল পাওঁ। লগতে বন্যপ্ৰাণী আৰু আমাৰ সেউজীয়াবোৰ দেখি মই বিৰাটেই বেছি ভাল পাওঁ এই ঠাইডোখৰ। আৰু এয়া এতিয়া এনজয় কৰি কৰি আহি আছোঁ, যিহেতু গাড়ীখনত আবা, মই আৰু মাইচাহে আৰু দাদা এজন গৈছিলে আমাৰ ওচৰৰে। তাৰপিছত এয়া যিহেতু সেইদিনাখন অলপ গৰম আছিলে, অহাৰ দিনাখন আমাৰ বহুত বেছিয়ে গৰম পৰিছিলে। এইফালে মাইচা এয়া শুই গ'ল গাড়ীতে আৰু মই ভাবিলোঁ আবাই কিনি দিলে দহি, ভাবিলোঁ দহি অকণমান খাই লওঁ, এনজয় কৰোঁ। ভাবিলোঁ ক'লা ঠাণ্ডাবোৰ এনেকৈ খোৱাতকৈ দহিটোৱেই স্বাস্থ্যৰ কাৰণে ভাল হ'ব, যিহেতু বেমাৰৰ পৰা মই উঠিছোঁহে। আপোনালোকক যিহেতু মই কৈছিলোঁৱে ঈদৰ পিছত মোৰ বহুত বেছি বেমাৰ হৈছিলে আৰু সেইবাবে এইবোৰ ঠাণ্ডাবোৰ খোৱাতকৈ দহিটোৱে এনজয় কৰিলোঁ। তাৰপিছত এতিয়া আমাৰ পাই গ'লোঁ এয়া দেৰগাঁও টাউন, আৰু দেৰগাঁও টাউনখন বহুত বেছি চেঞ্জ হ'ল। যিসকল দেৰগাঁৱৰ ফালে মানুহ আহি থাকে তেওঁলোকে জানেই চাগে, সম্পূৰ্ণ সলনি হৈ গ'ল দেৰগাঁও টাউনখন। আৰু অচিনাকি মানুহ এজন ঘপককৈ আহিলে চিনিয়ে নাপাব, বহুত বেছিয়ে সলনি হৈ গ'ল। আমি প্ৰায়ে অহা যোৱা কৰি থাকোঁ যদিও আমাৰেই অচিনাকি নিচিনা লাগে। সম্পূৰ্ণ হোৱাগৈ নাই এতিয়াও, 4 লাইন বনাই আছে যিহেতু, সম্পূৰ্ণ হ'লে আৰু বেছি ভাল লাগিব। এতিয়াও বহুত বেছিয়ে ভাল লাগে বাৰু, সম্পূৰ্ণ হ'লে আৰু বেছি ভাল লাগিব। এইটো ছাইডৰ দেৰগাঁও গোলাঘাটৰ ছাইডৰ পৰা মোক কোনে কোনে চাই আছে কমেণ্টত জনাবচোন। এইটো ছাইডে আহি থকা সকলে যদি মোৰ ভিডিঅ' চাই আছে কমেণ্ট কৰি জনাব। তাৰপিছত এতিয়া পালোঁ এয়া আমাৰ লাচিত বৰফুকন পুলিচ একাডেমি, আৰু এইখনো বিৰাটেই ধুনীয়াকৈ নতুনকৈ ৰিন'ভেশ্যন কৰিলে, ভিতৰসমূহ বিৰাটেই ধুনীয়াকৈ বনালে। আৰু মই আপোনালোকক দূৰৈৰ পৰাহে দেখাবলৈ চেষ্টা কৰিছোঁ, ভিতৰটো বিৰাটেই ধুনীয়া। কেতিয়াবা যদি পাৰোঁ মই ভিতৰৰ এটা ভিডিঅ' ল'বলৈ চেষ্টা কৰিম আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু ফাইনেলি এতিয়া পাই গ'লোঁ আমাৰ ঘৰ, যিহেতু পুলিচ একাডেমিৰ পৰা আমাৰ ঘৰ বেছি দূৰ নহয় আৰু খুব বেছি 5 মিনিট 10 মিনিট এটা লাগে। এয়া ফাইনেলি আহি পাই গ'লোঁ আৰু মা আৰু আহিছে আগবাঢ়ি তাৰমানে আমাক গাড়ীৰ পৰা নমাবলৈ, যিহেতু নাতিনীয়ে কৈছে, যিয়ে কৈছে ইমান দিনৰ মূৰত মাকৰ মৰমেই বেলেগ নহয় জানো। এয়া মা আগবাঢ়ি আহিছে নিবলৈ, আৰু মাইচায়ে মানে গাড়ীতে বমি কৰিলে। তাই এইটো অভ্যাস বহুত বেয়া, গাড়ীত তাই বমি কৰেই মানে, কিন্তু সেয়া উপায় নাই আৰু মই আজি আকৌ বমিৰ দৰৱো নোখোৱালোঁ। তাৰপিছত এয়া ফাইনেলি ঘৰ আহি পালোঁ। ঘৰ আহি পাই মেলি অলপ ফ্ৰেছ হৈ এয়া চবেই এতিয়া আড্ডা মাৰি আছোঁ বিচনাত শুই পেলাই, যিহেতু আমাৰ টিকলিজনীও আছিলে, ভণ্টিও আছিলে। এয়া মায়ে এতিয়া মাইচাক ওচৰতে শুৱাই লৈছে ধুনীয়াকৈ, আৰু আমি এয়া কথা পাতি ধুনীয়াকৈ আড্ডা মাৰি শুই আছোঁ এতিয়া। এইফালে চোৱা, এইফালে আহা আহা আহা। তাৰপিছত এয়া আবেলিৰ সময়ে হ'ল, মই মানে নাস্তাৰে সকলোৱে মিলি চাহৰ জুতি ল'লোঁ। তো আজিলৈ আহিছোঁ, আকৌ এটা নতুন ভিডিঅ'লৈ আহি আছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে প্লিজ লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যিসকল মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, আকৌ এটা নতুন ভিডিঅ'লৈ আহি আছোঁ।